নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰ ভালে বাৰু। আজি আহিছোঁ ফুৰিবলৈ মানে মঙলদৈত আহিছোঁ দিন থিয়েটাৰ চিনেমা হলৰ ৰাঘৱ চাবলৈ। পিছে আমি অলপ সোনকালে আহি পালোঁ, সেইকাৰণে ভাবিলোঁ ফটো এখনকে তুলি লওঁ। ইফালে খুৰীহঁতকো মই ফটো তুলি দিলোঁ আৰু মোৰ ইউটিউব পৰিয়ালটো বহুত সৰু হয়, প্লিজ ওপৰত মৰম আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ। আৰু ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই। আহক পিছে ৰাঘৱ চাওঁ, আপোনালোকে চাইছে নে কমেণ্ট কৰি ক'ব দেই। আহক ৰাঘৱ চাই লওঁ আমিও। ৰাঘৱ চাই বাৰু মোৰ ভালেই লাগিল, মানে ভাল পাইছোঁ আৰু চাই। আপোনালোক কেনেকুৱা পাইছে ক'ব দে কমেণ্ট কৰি। যদি চোৱা নাই চাব আৰু ক'ব, চালে চাব, নাচালে নাই বাৰু, হ'লেও কৈছোঁ কেনেকুৱা হৈছে ক'ব আৰু। পিছে 10টামান বাজি গ'ল আমাৰ চিনেমা চাওঁতে, ওচৰত দোকানবিলাকো বন্ধ হ'ল। এখন দোকান আছিল, তাত বাকী একো নাই, মাত্ৰ আছে ৰ'ল। তাকে খাই আৰু ঘৰলৈ আহিলোঁ। ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব যাতে আগবাঢ়ি যাব পাৰোঁ। আজিলৈ আহিছোঁ দেই, বাই। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে।